বন্ধুসকল নমস্কাৰ জনাম। তো মই এটা ভিডিঅ' বনাবলৈ সাজু হৈছোঁ। থাম্বনেইলটো দেখি গম পাইছে যে ভিডিঅ'টো কি হ'ব। তো মই ইউটিউবত বহুত চাৰ্চ কৰিছোঁ ফেচবুক আপডেট হোৱাৰ পিছত ফেচবুকত পল কেনেকৈ বনাব পাৰি, যেনেকৈ ভোটিং ছিষ্টেম। তো বহুত ইউটিউব চালোঁ, একচুৱেলি ৰিয়েলিটি নহয়, আগৰ ভিডিঅ' নতুনকৈ দি আছে। তো ফেচবুকত আগত ডাইৰেক্ট পল হৈছে, কিন্তু বৰ্তমান ফেচবুকত ডাইৰেক্ট পল নহয়। ফেচবুক পল বনাব খুজিলে আপোনাৰ ফেচবুক পেজ থাকিব লাগিব। যদি ফেচবুক পেজ নাই, ফেচবুক পেজটো বনাই ল'ব, আৰু যদি পেজ আছে তো লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছত আপুনি ভালদৰে চাই ল'ব, বস্তুটো স্কিপ নকৰাকৈ। স্কিপ কৰিলে বুজি নাপায়, তো ভালদৰে চাব। মই একেবাৰে বুজি পোৱা পৰাকৈ বনাইছোঁ। তো মূৰত মৰাৰ পিছত আপুনি ভালদৰে চাওক। চোৱাৰ পিছত ওপৰত চাওক, ইংলিছ বুলি লিখা আছে, তাত আপুনি মাৰি দিয়ক। ইংলিছ মৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ তলত আহক। আৰু তলত অহাৰ পিছত আপুনি অপশ্যন এটা পাব ৰিকমেণ্ড একশ্যন বুলি। ৰিকমেণ্ড একশ্যনত আপুনি লেফ্ট ৰাইট কৰি এটা গৈ চাওক। চোৱাৰ পিছত আপুনি ইয়াত পাব এটা নতুন অপশ্যন, পষ্ট এ ভিডিঅ' এবাউট ইউৰ পেজ। তো তাত আপুনি মাৰক। মাৰাৰ পিছত আপুনি তলত স্ক্ৰল কৰি চাওক, পল বুলি লিখা আছে। পলত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত মই এটা লিখিলোঁ যে ইউটিউব কোনে ইউজ কৰে। ইউটিউব কোনে ইউজ কৰে। লিখাৰ পিছত তলত আপুনি দুটা অপশ্যন দিব। অপশ্যনটো দিব আপুনি য়েছ অৰ নো। য়েছ নো মাৰাৰ পিছত আপুনি তাত চাব পল ইনছ। আপুনি কিমান দিনৰ বাবে দিব খুজি আছে, এসপ্তাহ না তাতকৈ বেছি, আপুনি সেইটো দিব। দিয়াৰ পিছত আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপুনি পাব্লিছ বুলি দিব, পাব্লিছ মাৰি দিব। আপোনাৰ পলটো ক্লিয়াৰ হৈ যাব। তো ভিডিঅ'টো দেখাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু মোৰ চেনেলটো নতুন হয় আপোনালোকে জানে, তো শ্বেয়াৰ, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট দিব নাপাহৰিব। অনুগ্ৰহ কৰি আপোনালোকক